জুবিন গাৰ্গক মই মাৰিছো জুবিন গাৰ্গৰ হত্যাৰ সৈতে কোনো সম্পৰ্ক নাই শ্যাম কানু সিদ্ধাৰ্থৰ শ্যাম কানু সবকে জামিন দিলে তাহাঁতৰ একো দুখ নাই সামাজিক মাধ্যমত নিজকে জুবিন গাৰ্গৰ হত্যাকাৰী আখ্যা এজন ব্যক্তিৰ সামাজিক মাধ্যমত এজন ব্যক্তিৰ বিস্ফোৰক দাবী নিজকে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ সৈতে জড়িত বুলি আখ্যা দি কৰা এই দাবীয়ে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য কোনে মাৰিছে তাক মই মাৰিছো ব্যক্তিজনে কয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে কোনো সম্পৰ্ক নাই শ্যাম কানু সিদ্ধাৰ্থৰ শ্যাম কানু সবকে জামিন দিলে তাহাঁতৰ একো দুখ নাই মুখত অশ্লীল শব্দৰে সামাজিক মাধ্যমত এই মন্তব্য ব্যক্তিজনৰ আবে ঐ court system COURT LAW is WAL the moment COMEX Chicago Illinois silver market breaks জেগায় জীৱন বৰঠাকুৰৰ মৃত্যুৰ ৰহস্য দেখুৱাই আছ হি মৰিছে কাৰণ মই তাক মাৰিছো মই আগতে কৈছো নহয় যিদিনাৰ পৰা সি নমৰলৈকে মই চিলভাৰ ভাঙিব নোৱাৰো সি মৰিছে চিলভাৰ ভাঙিছে গতিকে কোনে মাৰিছে তাক মই মাৰিছো গতিকে এই সোপা যে ধৰি থৈছ তাতে জামিন দি দে চবকে জামিন দি দে কি নাম তাৰ এইবিলাক শ্যাম কানু চবকে জামিন দি দে তাহাঁতৰ একো দুখ নাই ঘটনাক কেন্দ্ৰ কৰি এতিয়া প্ৰশ্ন কিয় এই স্বীকাৰোক্তি কি খাইছে মদ ওপৰত খাইছে হেৰি এইটো কি তাতে সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে তহঁতে চিলভাৰ কিন আৰু গম পা যে পৃথিৱীখন সমতল ক্ষেত্ৰ দ্য আৰ্থ ইজ ফ্লেট এণ্ড চিলভাৰ ইজ মানি এণ্ড ইয়ৰ পৰম পিতা পৰমেশ্বৰ উমা মহেশ্বৰ এতে বহি আছো উমা আছে আমেৰিকাত মহেশ্বৰটো ইয়াত অতি সোনকালে তই উমাক দেখা পাবি ইয়াতে এই মাতা আহি আছে দ্য moment COMEX Chicago silver market bet যা পঠাই দে সবকে হিমন্তক পঠাই দে নৰাধাৱক পঠাই দে আৰু তহঁতৰ জাজকেইটাক পঠাই দে যা খালাচ কৰ কেছ খালাচ কৰ কাৰো দুখ নাই সি মৰিছে মই মাৰিছো তাক সামাজিক মাধ্যমত এই ভিডিঅ'ই এতিয়া সৃষ্টি কৰিছে চাঞ্চল্যৰ নিজকে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি দাবী কৰা এজন ব্যক্তিয়ে কয় তেওঁ জুবিন গাৰ্গক মাৰি পেলাইছে বিভ্ৰান্তিকৰ মন্তব্য প্ৰকাশ কৰি আচলতে কি বুজাব বিচাৰিছে এইগৰাকী ব্যক্তিয়ে সঁচাকৈ জুবিন গাৰ্গৰ সৈতে কিবা সম্পৰ্ক আছিল নেকি এইজন ব্যক্তিৰ প্ৰশ্ন বহুতৰ নিউজ ডেস্ক ৰিপৰ্ট UAE